নমস্কাৰ, মই যুৱক জ্যোতি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যাব ওলাইছোঁ এক্সেল কেয়াৰ হস্পিটেললৈ। মোৰ মামাক যোৱাকালি এক্সেল কেয়াৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছিলে। মামাৰ স্লিপ ডিস্কৰ প্ৰব্লেম হৈছে, যিটো কমৰৰ বিষ হয়। ইমানে অত্যন্ত বিষ হৈছে যে মামাক এক্সেল কেয়াৰত ভৰ্তি কৰিব লগা হ'ল আৰু আজি মামাক অপাৰেশ্যন কৰিব। গতিকে মামাহঁতৰ ঘৰলৈ গৈ আছোঁ। তাত মাহঁত আছে আৰু ককাহঁত যাব, গতিকে সিহঁতক লৈ আমি হস্পিটেলত যাম। শনি বাবাৰ আশীৰ্বাদ লৈ আজি ওলাইছোঁ, যাতে ভালে ভালে মামাৰ অপাৰেশ্যনটো হৈ যায়। মামাহঁতৰ ঘৰত আহিছোঁ, যিহেতুকে মামা মামী নাই, গতিকে ঘৰখন খালী হৈ আছে আৰু এয়া মা ওলাই আছে আৰু আমাৰ এই টিকলুৱে মোবাইলত গেম খেলি আছে। আৰু এইটো ভিডিঅ' ৰাতি মামাই পঠাইছিলে যে মামী যোৱা ৰাতি গোটেই ৰাতি মানে পেপাৰ পঢ়ি পাৰ কৰিছে। আৰু মামাই ভিডিঅ'টো মনে মনে কৰি মোক পঠাইছিলে যোৱা ৰাতি। আৰু এয়া সৰু বাবু, আমি যেতিয়া মেডিকেল যাব ওলাইছোঁ সি বাৰে বাৰে সুধি আছিলে পাপা কেতিয়া আহিব বুলি। আমি তাক বুজাই পৰাই থৈ আহিলোঁ। এনেকৈ আমি গোটেইকেইটা ঘৰৰ পৰা আহিলোঁ। মোৰ ককা আহিছে, মা, মাহী আৰু মহা আহিছে আৰু আমি আহি পালোঁ এক্সেল কেয়াৰ হস্পিটেল। গাড়ীখন পাৰ্ক কৰি থৈ আমি হস্পিটেলৰ ভিতৰলৈ আহিলোঁ। আৰু এইখন হৈছে এপ'ল' এক্সেল কেয়াৰ হস্পিটেল। খুব সুন্দৰ হস্পিটেল। ইয়াত বহুবাৰ মই আহিলোঁ আৰু ইয়াৰ পৰিৱেশটো চাবলৈ খুবেই ধুনীয়া। আৰু কিছু সময়ৰ পিছতে মামাক অপাৰেশ্যন থিয়েটাৰলৈ লৈ যোৱা হ'ল। মামাক তাত থৈ পেলাই আমি বাহিৰলৈ ওলাই আহিলোঁ অকণমান নাস্তা কৰিবৰ কাৰণে, কাৰণ অপাৰেশ্যন হওঁতে 2 ঘণ্টা 3 ঘণ্টামান লাগিব বুলি আমাক জনাইছিলে। আৰু এয়া মাহী, মা আৰু মহা পিছফালে, আৰু আমি আগফালে বহি অলপ চাহ খালোঁ। আৰু এয়া দেখিছোঁ 26 জানুৱাৰী আহি আছে, গতিকে ইয়াতে চাগে পতাকা উত্তোলন কৰিব। আৰু এইটো হৈছে ইমাৰ্জেঞ্চি, আৰু ইমাৰ্জেঞ্চি পাৰ হৈ ৰিচিপশ্যন পায়। আৰু আজি ভিডিঅ'টো ইমানেই, যিহেতু মামাৰ অপাৰেশ্যনটো হৈ গ'ল, ভিডিঅ' বনোৱা নহ'ল, গতিকে আমি গোটেইবিলাকে ঘৰলৈ আহিলোঁ। গতিকে আজি ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।